যদি জুবিনদাক হত্যা কৰা হৈছে তেন্তে তেওঁলোকৰ ফাঁচী বা মৃত্যুদণ্ড দিব লাগে। যদি জুবিনদাক সঁচাকৈ হত্যা কৰিছে তেতিয়াহ'লে তেওঁলোকৰ ফাঁচী বা মৃত্যুদণ্ড, আৰু যদি হত্যা কৰা নাই কিন্তু হত্যাৰ পিনে ঠেলি দিয়া হৈছে তেন্তে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। আৰু যদি হত্যা কৰা নাই কিন্তু হত্যাৰ পিনে ঠেলি দিয়াটোতো আমি চবেই দেখিছোঁ, আৰু এইটো লোকধাক একো নাই, মৃত্যুৰ পিনে ঠেলি দিলে তেতিয়াহ'লে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড। ফাঁচী বা যাৱজ্জীৱন কাৰাদণ্ড দিলেহে জুবিন গাৰ্গৰ প্ৰতি ন্যায় দেখুওৱা হ'ব চৰকাৰৰ। হয়, জুবিনৰ মৃত্যুৰ তদন্তলৈ এইবাৰ ভোগ উঠিছে অখিল গগৈ। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এই মন্তব্য। যদি চৰকাৰ জুবিনৰ মৃত্যুৰ ন্যায় দিব বিচাৰে তেন্তে যদি মৃত্যুৰ অপৰাধী হিচাপে হয় তেনেহলে ফাঁচী দিয়ক, নহলে যাৱজ্জীৱন কাৰাদণ্ড দিয়ক, এইবুলি মন্তব্য প্ৰেৰণ কৰিছে অখিল গগৈ। লগতে অখিল গগৈ কয়, যদি মৃত্যুৰ পিনে ঠেলি দিয়া হৈছে তথাপি যাৱজ্জীৱন কাৰাদণ্ড দিব লাগিব। সকলো ৰাইজৰ হৈ অখিল গগৈয়ে এই দাবী উত্থাপন কৰিছে। যদি চৰকাৰে শাস্তি হিচাপে জেলত প্ৰেৰণ কৰে, 3 মাহ বা 6 মাহ জেল থাকি ওলাই আহে, এইটো কেতিয়াও জুবিনৰ মৃত্যুৰ ন্যায় নহব। আপুনি যদি জুবিন অনুৰাগী তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু জুবিনৰ ন্যায়ৰ স্বাৰ্থত আপুনি কমেণ্টত লেখক #জাষ্টিছ ফৰ জুবিন বুলি।